হয় বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই সদায় ৰাতিপুৱা বুলি কওঁ, আজি ৰাতিটো আপোনাৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰিছোঁ। আজি মাৰ্চ মাহৰ আজি 25 তাৰিখ, আজি শনিবাৰ। আৰু কেমেৰা স্ক্ৰীণত দেখি আছে, এয়া মই আছোঁ বম্বে গেট অফ ইণ্ডিয়াত। বম্বে গেট অফ ইণ্ডিয়াত মই আছোঁ। যদি মই এইফালে দেখুৱাওঁ, এইখনেই সেই বিখ্যাত তাজ হোটেল। আহিলোঁ, চাইছোঁ ৰাতি, ভালেই লাগিছে। আৰু ৰাতি হোৱাৰ কাৰণে যিহেতু অকণমান অসুবিধা হৈছে, আৰু এইটো সম্পূৰ্ণ লাইটৰ জিলমিলনি। আৰু মই যদি এইফালে দেখুৱাওঁ, গোটেই ঠাইডোখৰ লোকাৰণ্য হৈ আছে। আৰু এইখন যিহেতু বম্বে তাজ হোটেল, তো এইখন আমি চাই বা ইয়াত কিবা কৰি আপোনাৰ কোনো কাম নাই, আমাৰ কোনো লাভ নাই। কাৰণ এইখনত আমি যাবও নোৱাৰোঁ, খাবও নোৱাৰোঁ, এসাঁজ আমি ৰাতিটো আমি থাকিবও নোৱাৰোঁ। কাৰণ তথাপিও মই দেখুৱাইছোঁ, মোৰ বন্ধু বান্ধৱীসকলক দেখুৱাইছোঁ, এইখনেই হ'ল মুম্বাই সেই তাজ হোটেল। আৰু যদি মই এনেকৈ কৰি যদি দেখুৱাওঁ, এইখনেই হ'ল গেট অফ ইণ্ডিয়া। ভাল লাগিছে। সন্ধিয়া এতিয়া প্ৰায় 8টা বাজিলে যদি আমাৰ অসমত হয়তো এতিয়া ৰাতি হৈ আছে, কিন্তু ইয়াত তেনেকুৱা ৰাতি হোৱা নাই। মই দেখুৱাইছোঁ, মই নিজে যিহেতু ভ্ৰমণ কৰি আছোঁ, মই নিজে দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু ইয়াত প্ৰত্যেকে আহে অন্ততঃ নিজে ইয়াত ফটো একপি মাৰে তেওঁলোকৰ নিজৰ মনৰ পচন্দ অনুসৰি। মই যদি দেখাওঁ এনেকৈ চবেই নিজে ফটো একপি মাৰে তেওঁলোকৰ নিজৰ মনৰ ইচ্ছামতে। আৰু সেই যিহেতু মই মুম্বাইলৈ আহিছোঁ, মুম্বাইৰ সেই দৃশ্যটো মই অকণমান আপোনালোকৰ আগত মই দেখুৱাইছোঁ। ভাল লাগিব, আপোনালোকৰ ভাল লাগিব, চাই যাওক মোৰ লগত। এইখনেই হোটেল, যিখন হোটেলত মোৰ যদি ভুল হোৱা নাই 2011 চনত টেৰিছৰ যি আক্ৰমণ হৈছিলে, এইখন হোটেলতে হৈছিলে। মই আৰু সেই হোটেলখনৰ তলতে মই আছোঁ। মই দেখুৱাই গৈছোঁ আপোনালোকক। আৰু এই তললৈ যদি মই দেখুৱাওঁ, তেন্তে এইখন হ'ল মুম্বাই। মই সাগৰৰ থলীত আছোঁ, মই সাগৰৰ কিনাৰত আছোঁ। ৰাতি হোৱাৰ কাৰণে বিশেষকৈ মই একো দেখুৱাব পৰা নাই আপোনালোকক। মই তলত যদি মই দেখুৱাওঁ, তলত গোটেইখিনি পানী। ইয়াত মই দেখুৱাইছোঁ, তলত বিভিন্ন ধৰণৰ ব'টবিলাক আছে। ইয়াত ৰাইজে খেলিছে, কিবা কৰিছে। এইখন সাগৰৰ পাৰত আছোঁ, মই সাগৰৰ তীৰত আছোঁ, মই দেখুৱাই গৈ আছোঁ। আৰু এইফালে এই বিখ্যাত হোটেলখন। গধূলি হোৱাৰ কাৰণে অকণমান অৱশ্যে দিগদাৰ হৈছে মোৰ, তথাপিও কষ্ট কৰি দিছোঁ আপোনালোকৰ কাৰণে। মই কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে যিহেতু মোৰ ভিডিঅ'বিলাক চাই, আপোনালোকে যিহেতু মোক মৰম কৰে বন্ধু বান্ধৱীসকল, কিন্তু আপোনালোকৰ কাৰণে মই সুদূৰ মুম্বাইত আহি কিন্তু ভিডিঅ' কৰিছোঁ। অকণমান কিন্তু মৰম কৰিব দেই, আপোনালোকৰ কাৰণে বনাইছোঁ মই ইমান কষ্ট কৰি এই ভিডিঅ'। আৰু মই আপোনালোকক আগতেই কৈছিলোঁ যে মই এজন গাঁৱৰ মানুহ, মই এজন সাধাৰণ গাঁৱৰ কৃষক, যিহেতু মই সৰু এজন খেতিয়ক। সেই খেতিয়কেই আজি কিন্তু আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' বনাবৰ কাৰণে মই কিন্তু মুম্বাই আহিলোঁ। আৰু এইখনে মই যিটো দেখুৱাম বুলি ভাবিছিলোঁ, মই সেইটোৱে দেখুৱাই গৈছোঁ এনেকৈ ধুনীয়াকৈ। আৰু মই অথনি যে কৈছিলোঁ আপোনালোকক যে ইয়াত চবেই নিজৰ মনৰ পচন্দ অনুসৰি ফটো মাৰে, কিবা মাৰে, চবেই মাৰিছে তেনেকৈ, চবেই ধুনীয়াকৈ মাৰিছে। মই দেখি গৈ আছোঁ।
মই তেনেকৈ মই দেখুৱাই গৈ আছোঁ, তেনেকৈ ফটো মাৰিছে কিবা মাৰিছে তেওঁলোকে মাৰি মাৰি গৈ আছে। ভাল লাগে, নিজৰ চইচ অনুযায়ী তেওঁলোকে ফটো মাৰে কিবা মাৰে, চবেই নিজে মাৰি গৈ থাকে। গতিকে ফটো মাৰিবলৈ গৈছে, মোৰ লগত তেনেকুৱা কোনো নাই, আজি লগৰ লগত কোনো নাই, সেইকাৰণে মই কিন্তু ফটো মৰা নাই। মই ইয়াত গেট অফ ইণ্ডিয়াত মই ফটো মৰা নাই। মই আপোনালোকৰ কাৰণেহে এই ভিডিঅ'টো মই স্পেচিয়েলি বনাই গৈছোঁ। মোৰ ফটো মাৰিবৰ কাৰণে ইয়াত বম্বেত কোনো লগৰ নাই, সেইকাৰণে মই অকলে মাৰি গৈছোঁ। এই অকলে মই ভিডিঅ'টো বনাইছোঁ মই একেবাৰে আপোনালোকৰ কাৰণে। কিন্তু দেই মনত ৰাখিব, মই কষ্ট কৰিছোঁ, ইমান দূৰৰ পৰা মই প্লেনত আহিছোঁ। মই যথেষ্ট বতাহ মাৰি আছে, মোৰ এই টিকনিবিলাক দাং খাই গৈছে। আৰু বন্ধু বান্ধৱীসকল, আজি মোৰ এই বম্বেৰ যি ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ। তো আপোনালোকক এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহিম। আজিলৈ আপোনালোকৰ বন্ধুক ইমানতে বিদায় দিয়ক। আজিলৈ নমস্কাৰ, ধন্যবাদ, টাটা।